মাৰ্কেটত কিমানে প্ৰডাক্ট ওলাইছে, Amazon হওক, ফ্লিপকাৰ্ট হওক, নাইকা হওক, যদি আপুনি খুলিব এনেকুৱা স্কিন কেয়াৰ প্ৰডাক্টছ, বাপৰে নতুন নতুন প্ৰডাক্ট ওলাই আছে। আৰু মানুহ অলপ হয়ে ন, কনফিউজ হৈয়ে যায়, এনেকুৱা লাগে যে এইটো লগালে কি জানিব মোৰ স্কিনটো সঁচাকে যেনেকুৱা দেখাইছে পিকচাৰ তেনেকুৱাই হৈ যাব, বাট ইজ ইট ৰিয়েলি ট্ৰু? let me bust the myth for you. এই বিলিফটো মানুহৰ ভাঙা দৰকাৰ আৰু মানুহে অলপমান জাগ্ৰত হ'ব লাগে, that so that your skin doesn't get harmed and you also save some money. So আজি আমাৰ ভিডিঅ'টো আমি এইটোৱে ডিছকাছ কৰিম। My name is Dr. Manali, MD dermatologist. Then let's start the video and see how you can save your money. So today in this video মই এনেকুৱা কিছুমান প্ৰডাক্টছৰ কথা ক'ম যিটো অনলাইন খুব বেছিয়ে চেল হৈ আছে, বজাৰত গ'লেও আপুনি পাব, অনলাইন খুলিলেও আপুনি পাব, মানুহে লৈ আছে, বাট কিমান লাভ দিছে মই আপোনাক ৰিয়েলিটিটো কৈ আছো। ফিজিকেল স্ক্ৰাব ইটছ বিগ নো, কাৰণ এইটো আমি সৰুৰ পৰাই লগাই আহিছো, তেতিয়া জনা নাছিলো একচুৱেলি। ফিজিকেল স্ক্ৰাবে কি কৰে, মাইক্ৰ' টিয়াৰ্ছ বা মাইক্ৰ' ইঞ্জুৰি কৰি দিয়ে স্কিনত। ইনষ্টেণ্টলিটো গ্ল' দেখা পায়, বাট এইটো কি কৰে, ইনিচিয়েলি স্কিনটো ইঞ্জুৰি কৰি দিয়ে। তাতকে ভাল আপুনি এটা লাইট লেক্টিক এচিড বা মেণ্ডেলিন ইউজ কৰিব পাৰে, that will exfoliate your skin without causing any harm. No, it's a complete waste of money. আপুনি এইটো স্কিন কেয়াৰ ৰুটিনত দৰকাৰে নাই ইনক্লুড কৰা। কিছুমান ফেচিয়েল অইল আছে ভাল, মই বেয়া বুলি নকওঁ, বাট দে আৰ ফিউ, এণ্ড সেইটো মানুহে চুজ কৰিবলৈ জানিব লাগিব। বাট আদাৰৱাইজ ইফ ইউ আৰ হেভিং এন একনি প্ৰ'ন অইলি স্কিন, তেতিয়াহ'লে আপোনাৰ প'ৰ্ছখিনি ক্লগ কৰি দিব, তাতকে আৰু তাত আপোনাৰ একনি আৰু বৃদ্ধি কৰিব। এণ্ড ইফ ইউ হেভ এ ড্ৰাই স্কিন, তেতিয়াহ'লে ফেচিয়েল অইল লগাবলৈ কিনো দৰকাৰ, তাৰ কাৰণে কিমান মইশ্চাৰাইজাৰ আছে, ভাল ভাল ঠিক মইশ্চাৰাইজাৰটো লগাওক। মইশ্চাৰাইজাৰ এনেকুৱা লগাওক য'ত আপুনি চেৰামাইড পাব, শিয়া বাটাৰ, মেংগো বাটাৰ, কোকো বাটাৰ টাইপৰ ইনগ্ৰিডিয়েণ্টছ আছে, তেনেকুৱা মইশ্চাৰাইজাৰ লগালে এনাফ। ফেচিয়েল অইল লগাবলৈ কোনো দৰকাৰ নাই, ইমান এক্সপেঞ্চিভ এণ্ড ইউজলেছ। No, no, no. Astringent is a very big no, কাৰণ এইটোৱে স্কিনটো ইৰিটেট কৰি দিয়ে, তাত এলকহল থাকে। No, that's why it's completely a big no. তাৰ সলনি আপুনি টোনাৰ লগাব পাৰে, বাট বি চিয়'ৰ টোনাৰটো আপোনাৰ এলকহল ফ্ৰী হয়, হাইড্ৰেটিং হয়, আৰু তাত কিছুমান চুদিং এজেণ্টছ থাকে, লাইক ৰ'জ ৱাটাৰ অৰ গ্ৰীণ টি এক্সট্ৰেক্ট। That's my personal favorite. No, no, no. নো ষ্ট্ৰিপে ইনষ্টেণ্টলি আপুনি যেতিয়া কলা কলা নো ষ্ট্ৰিপটো লগাব, তেতিয়া দেখা পাব যেতিয়া হোৱাইটকে ওলাই আহিছে। ইনিচিয়েলি ময়ো ট্ৰাই কৰিছিলো, আগতে নকৰা নহয়, তেতিয়া জনা নাছিলো ন, তো লগাওঁতে এনেকুৱা লাগিছিলে ৱাও প'ৰ্ছখিনি গোটেই চাফা হৈ গৈছে, খুলি গৈছে। বাট নো, এইটো আমি পিছতহে গম পাইছো যে কিমানখিনি বেয়া কৰিব পাৰে, আৰু এইটো লেটাৰ অন ৰিকাৰেঞ্চো হৈ যায়। তাতকে ভাল আপুনি চেলিচাইলিক এচিড লগাওক উইকত 2 বাৰ, সেইটো আপোনাৰ ৰিকাৰেঞ্চো প্ৰিভেণ্ট কৰিব। একদম মেজিকেলি যেনেকে নো ষ্ট্ৰিপটো লগালে একেবাৰতে নাইকিয়া হৈ যায়, তেনেকুৱা নহ'ব, গ্ৰেজুৱেলি কমি কমি আহিব, বাট দেট উইল বি এভাৰ লাষ্টিং। এনেকুৱা নহয় যে জাষ্ট লগালো এণ্ড ব্লেক হেডছ চব গুচি গ'ল। মাছাজটো ৰিয়েলি, মাছাজটো লগাই যদি মাছাজ কৰি যদি চিজল ফেচ হ'লহেঁতেন, তেতিয়াহ'লে বিদ্যুৎ জামালি ইমান কষ্ট নকৰিলেহেঁতেন, মাছাজ টল কৰি কৰিয়ে তেওঁৰ চিজল ফেচ বনাই ল'লেহেঁতেন। ৱাও, তেনেকুৱা কোনো টুল নাই যদি আপোনাৰ চিজল ফেচ আৰু হাই চিক বনছ দিব পাৰে। তাতকে ভাল আপুনি হাতেৰে অলপ আপৱাৰ্ড মোশ্যনত আপুনি যদি মাছাজ কৰে, দেট উইল বি গুড এনাফ। স্কিন লিফটিং ক্ৰীম এইবোৰ আহিছে নেকি আজিকালি মাৰ্কেটত? বাপৰে, থ্ৰেডছ, ফিলাৰ্ছ, কিমান কিমান প্ৰচিডিউৰ্ছে আমি মানে কৰিবলৈ, লিফ্ট ফুৰাফুৰি কৰিবলৈ আমাৰ দিগদাৰ। আৰু যদি ক্ৰীম লগাই যদি স্কিন লিফ্ট কৰাটো ইমান ইজি হ'লহেঁতেন, তেতিয়াহ'লে আমাৰতো আৰু দৰকাৰী নাই প্ৰচিডিউৰ্ছ ইমানকৈ নোলালেওহেঁতেন। ক্ৰীম এটা লগাই যদি ফেচটো যদি লিফ্ট কৰি দিলেহেঁতেন, তেন্তেতো আপুনি আৰু কি ক'ব, এইবোৰ একো লগাই লাভ নাই। ডোণ্ট ৱেষ্ট ইউৰ মানি অন দিছ ষ্টুপিড প্ৰডাক্টছ একচুৱেলি। নো নো, প'ৰ টাইটেনিং ক্ৰীমো একো কাম নিদিয়ে। প'ৰ টাইটেনিং আপোনাৰ প'ৰ ঘৰত বহি বহি আপুনি ক্ৰীম লগাই টাইট কৰিব নোৱাৰে। ইট হেজ টু বি ট্ৰিটেড ইন দ্য ক্লিনিক। আৰু যদি আপুনি ঘৰত বহি অলপমান জাষ্ট প'ৰটো অলপমান লাইট মানে লেছ ভিজিবল কৰিব বিচাৰে, তেতিয়াহ'লে তাতকৈ ভাল আপুনি প্ৰাইমাৰ এটা ইউজ কৰিব। একচুৱেলি নো নিড। ইণ্টিমেট ৱাশ্বে বেছিকৈ ইৰিটেট কৰি দিয়ে ভালভাটো। অলপমান ভেজাইনেল ডিscharge বা odor is normal. It's no need to wash in with intimate wash daily. তাতকে ভাল আপুনি মাইল্ড চিন্ডেড সোপ ৱাটাৰৰ লগত ৱাশ্ব কৰিলে, that is enough. ভিটামিন চি পাউডাৰ
তাত নহয় বহুত বেছি হাই পাৰ্চেণ্টেজত আছে কনচেনট্ৰেটেড ফৰ্ম অফ ভিটামিন চি সেইটো স্কিনত আপোনাৰ ইৰিটেট কৰি দিব চ' ভিটামিন চি ইজ এ বিগ no আৰু তাৰ সলনি আপুনি ভিটামিন চি চেৰাম লগাব পাৰে 10 to 20% এট হোম ছেফলি বাট তাতো কথা আছে চব স্কিন টাইপে লগাব নালাগে কিছুমান ডুজ এণ্ড ডোনটছ আছে তেতিয়া তাৰ বিষয়ে মই ভিডিঅ' পিছত বনাম বাট টুডে লেটছ কণ্টিনিউ no collagen powder never কলাজেনটো এটা ইমান ডাঙৰ মলিকুল হেভি ৱেইটেড মলিকুল কেনেকেনো ভিতৰ স্কিনৰ ভিতৰত মানে সোমাব মইতো বুজিয়ে পোৱা নাই কি বেচিছত বনাইছে এইটো কলাজেন বুষ্ট কৰিবলৈ বেলেগ অপশ্যনছ আছে ৰেটিনইডছ আছে যিটো কলাজেন বিল্ড আপ কৰে বা PRPs ডিফাৰেণ্ট থেৰাপিজ বাট হাউ তাতকে ভাল আপুনি ভিটামিন চি ৰেটিনইডছ লগাওক দেট উইল হেল্প ইন কলাজেন প্ৰডাকশ্যন পিল অফ মাস্কে ইনষ্টেণ্ট এটা মুখখন একদম চাফা হোৱা যেন লাগে আগতে ময়ো লগাইছিলোঁ মুখখন একদম ইনষ্টেণ্ট এটা গ্লো ফ্ৰেছ লুক দিয়ে কাৰণ স্কিনটো এটা ড্ৰাই কৰি ওলাই আনে আৰু চাৰকলে কয় যে এইটো স্কিন ইম্পিউৰিটিজ কি স্কিন ডাৰ্ট মুখত পলিউশ্যন চব আঁতৰাই দিয়ে বাট এইটো সঁচা নহয় তাতকে ভাল আপুনি ভাল ক্লিনজাৰ দি পেলাই মুখখন ধুই পেলাই এটা শ্বিট মাস্ক লগাব পাৰে যিটো এটা হাইড্ৰেশ্যনো দিয়ে বাট তাতো ইমান বেছি মানে এক্সপেক্টেশ্যনছ নাৰাখিব শ্বিট মাস্ক আৰ বিট কষ্টলি বাট ইফ ইউ কেন ট্ৰাই ইট আউট বাট ডোণ্ট এক্সপেক্ট আ ভেৰি মিৰাকুলাছ ৰিজাল্ট যেনেকৈ দেখায় মানে শ্বিট মাস্ক লগালে গোটেই স্কিনৰ প্ৰব্লেমে মানে একদম সলভ হৈ যায় তেনেকুৱাও নহয় 25 to 30% no never serum of AHA and BHA with especially AHA of 25% and above I do not recommend to use at home apuni jodi AHA ba glycolic acid ghor use koribo bicharise maximum 6 to 10% you can use but no not above that never fairness face wash and soap to koe lab na it's very big no লুফা লগালে কি হয় আপোনাৰ গাত যদি আপুনি বেছি লুফা দি ঘঁহি থাকে তেতিয়াহ'লে এইটো কি কৰে আপোনাৰ স্কিনত এটা ফ্ৰিকশ্যন ডেভেলপ কৰে আৰু সেইটোৰ অনুযায়ী আপোনাৰ পিছলে লং ৰানত এটা ইনফ্লেমেশ্যন আৰু উল্টাকে পিগমেণ্টেশ্যনহে বঢ়াই দিব পাৰে নো বায়' অইলছে ষ্ট্ৰেচ মাৰ্ক ঠিক কৰিব নোৱাৰে প্ৰিভেনশ্যনৰ কাৰণে হেল্প কৰিব পাৰে আই ডোণ্ট হেভ মাছ আইডিয়া এবাউট দ্যাট বাট ইফ ইউ আৰ এপ্লাইং বায়' অইলছ টু correct stretch marks that won't help stretch mark to বহুত difficult treat করা in fact আমি যদি আমার procedures কৰো তাতো it's very challenging actually তার মানে আমার microneedling radio frequency HIFU microneedling PRP there are so many options হেতুটো আমি আমাৰ দিগদাৰ পাওল ট্ৰিটমেন্ট গোটেইখিনি 100% ৰিজাল্ট দিবলে তাতে যদি আপুনি বায়ো লগাই যদি ভাবে যে ষ্ট্ৰেচ মাৰ্ক গুছি যাব দেন আপুনি আপোনাৰ এইটো ভুল ধাৰণা aromatic creams never use a bland moisturizer that is enough ফুড স্ক্ৰাবাৰ নো এইটো আপোনাৰ মানে যেতিয়া আপুনি কৰিব তেতিয়া আপোনাৰ ডেড চেলছখিনি ওলাই আহে আৰু এইটো বহুত ছেটিছফাইং ইনফেক্ট ময়ো আগতে কৰিছিলোঁ তাতে বহুত ছেটিছফাইং এটা ফিল হয় বাট নো এইটোৱে আপোনাৰ যিটো ফুডৰ স্কিনটো বেছিকৈ বেয়া কৰি দিয়ে উইথ টাইম চ' ইন ডেট কেছ আপুনি জাষ্ট অলপমান লুকৱাৰ্ম ৱাটাৰ অলপমান নিমখ দি পেলাই বডিটো অলপমান ডুবাই ৰাখক তাৰপিছত এটা হেভি ক্ৰীম উইথ 10 to 30% অফ ইউৰিয়া ক্ৰীম যদি লগায় that will be beneficial instantly একো বস্তুৱে নহয় instantly হেতু যেনেকৈ আপুনি একদম vigorously rub কৰিলে যেনেকুৱা ৰিজাল্ট দিয়ে তেনেকুৱা দেখা নাপাব পাৰে but with time it will heal and it will be satisfactory so I hope this video has been informative and I am able to save some of your money and do thank me if I have so আৰু আপোনাৰ যদি কিবা আৰু আগলে ইনফৰমেশ্যন লাগে some particular products if to use or not I will be there to help you for sure keep watching me and if you subscribe my channel